নমস্কাৰ পুৱাৰ বিশেষগ্ৰস্ত খবৰলৈ মই বিকাশ দাসে আপোনালোক সকলোকে স্বাগতম জনাইছো। আজি পুৱাৰ প্ৰথমটি খবৰ হৈছে 2021 চনৰ এপ্ৰিল মাহত কৰোনাৰ ভেকচিন উপলব্ধ হোৱাৰ সম্ভাৱনা আছে। হয়, সকলোৰে বাবে এটি সুখবৰ। 2021 চনৰ এপ্ৰিল মাহত কৰোনাৰ ভেকচিন উপলব্ধ হোৱাৰ সম্ভাৱনা আছে। কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰী হৰ্ষবৰ্ধনে কৰিছে এই মন্তব্য। ভাৰতত কৰোনা ভেকচিন মানৱ দেহত পৰীক্ষণৰ বাবে সম্পূৰ্ণ সতৰ্কতা অৱলম্বন কৰাৰ কথা ঘোষণা কৰিছে তেওঁ। পিছৰটি খবৰ হৈছে আজি নতুনকৈ 200 আইচিইউ টেকনিচিয়ান আৰু 1000 নাৰ্ছ নিযুক্তি প্ৰদান কৰিব। হয়, নিবনুৱাসকলৰ বাবে এটি সুখবৰ। সোমবাৰ অৰ্থাৎ আজি 14 ছেপ্টেম্বৰত 200 আইচিইউ টেকনিচিয়ান 1000 নাৰ্ছ নিযুক্তি দিয়া হ'ব। উল্লেখ্য যে অক্টোবৰ মাহত জটিল হোৱাৰ সম্ভাৱনা থকাৰ বাবে এই ব্যৱস্থা হাতত লোৱা হৈছে। আনহাতে বৰ্তমান নিযুক্তি পোৱা সকল প্ৰশিক্ষণত থাকিব আৰু 1 অক্টোবৰৰ পৰা বিভিন্ন স্থানলৈ তেওঁলোকক পঠিওৱা হ'ব। ইয়াৰ পিছৰটি খবৰ হ'ল মাতৃক মাৰপিট কৰাৰ বাবে পৰশুৰামে কুঠাৰেৰে মৰিয়াই হত্যা কৰিলে নিজ ভাতৃক। হয়, ডুমডুমাৰ বিচাকপি চাহ বাগিচাৰ 2 নম্বৰ লাইনত সংঘটিত হৈছে এক নৃশংস হত্যাকাণ্ড। পাৰিবাৰিক সংঘাতৰ ফলতে এই হত্যাকাণ্ডৰ সন্দেহ কৰা হৈছে। ঘটনাৰ বিৱৰণী অনুসৰি বিচাকপি চাহ বাগিচাৰ 2 নম্বৰ লাইনৰ পৰশুৰাম ডুঙৰীয়ে নিজ ভাতৃ বুধুৰাম ডুঙৰীক কুঠাৰেৰে ঘপিয়াই হত্যা কৰে। অভিযুক্তৰ পৰশুৰামৰ ভাষ্য অনুসৰি ভাতৃ বুধুৰামে নিচাসক্ত হৈ নিজ মাতৃক মাৰপিট কৰাৰ বাবে পৰশুৰামে ভাতৃ বুধুৰামক কুঠাৰেৰে ঘপিয়াই হত্যা কৰাৰ কথা আৰক্ষীৰ আগত স্বীকাৰ কৰিছে। ইয়াৰ পিছৰটি খবৰ হৈছে নেপালত পুনৰ ভয়ংকৰ ভূমিস্খলন। হয়, নেপালত পুনৰ ভয়ংকৰ ভূমিস্খলন। বহু লোক বৰ্তমানেও মাটিৰ তলত পোত খাই আছে। নেপালৰ সিন্ধুপাল জিলাত সংঘটিত হৈছে এই ভয়ংকৰ ভূমিস্খলনৰ ঘটনা। ধাৰাসাৰ বৃষ্টিপাতৰ ফলত সৃষ্টি হয় এই ভূমিস্খলন। ভূমিস্খলনৰ ফলত প্ৰায় 18টাকৈ বাসগৃহ ভাঙি যায়। ইয়াৰ পূৰ্বে আগষ্ট মাহতো নেপালত ভয়ংকৰ ভূমিস্খলন সংঘটিত হৈছিল। একেখন জিলাতেই সংঘটিত হৈছিল ভূমিস্খলন। এই দুৰ্ঘটনাত 18গৰাকীকৈ লোকৰ মৃত্যু হৈছিল। ইয়াৰ পিছৰটি খবৰ হৈছে বিজেপি কাৰ্যকৰ্তাৰ মৃতদেহ উদ্ধাৰ। হয়, পশ্চিমবংগৰ হুগলীত গছত ওলমি থকা অৱস্থাত বিজেপি কাৰ্যকৰ্তাৰ মৃতদেহ উদ্ধাৰ। দেওবাৰে পুৱাই গোঘাট ৰেলৱে ষ্টেচনৰ সমীপত উদ্ধাৰ হয় মৃতদেহটো। স্থানীয় লোকৰ ভাষ্য অনুসৰি শনিবাৰে সন্ধিয়াৰ পৰাই সন্ধানহীন হৈ আছিল বিজেপি এজন অগ্ৰণী কৰ্মকৰ্তা, নাম গণেশ ৰায়। ইয়াৰ পিছৰটি খবৰ হৈছে সুদীৰ্ঘ 36 বছৰৰ পিছত মহামিলন সহপাঠীৰ। নাৰায়ণপুৰৰ জ্যোতি সংগম চৌহদত আনন্দৰ চকুলো। হয়, লখিমপুৰ জিলাৰ নাৰায়ণপুৰৰ জৰাবাৰীস্থিত অগ্ৰণী সামাজিক সাংস্কৃতিক অনুষ্ঠান জ্যোতি সংগ্ৰমৰ চৌহদত এক আনন্দমুখৰ পৰিৱেশ। উত্তৰ অসমৰ আগশাৰীৰ শিক্ষানুষ্ঠান নাৰায়ণপুৰৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ 5ম শ্ৰেণীৰ পৰা 10ম শ্ৰেণী পৰ্যন্ত অধ্যয়ন কৰা সহপাঠীসকল সুদীৰ্ঘ 36 বছৰৰ পিছত সমবেত হৈছে জ্যোতি সংগমৰ চৌহদত। সামাজিক মাধ্যম ফেচবুক আৰু হোৱাটছএপৰ জৰিয়তে ঐক্যবদ্ধ হোৱা সহপাঠীসকলৰ উপস্থিতিয়ে জীপাল কৰি তুলিছে সমগ্ৰ পৰিৱেশ। ইয়াৰ পিছৰটি খবৰ হৈছে সৰুপথাৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত তামুলীয়াৰ শতাধিক লোকৰ বিজেপিত যোগদান। হয়, সন্মুখত 2021 বিধানসভা নিৰ্বাচন। তৎপৰত হৈ পৰিছে সকলো ৰাজনৈতিক দল। নিজ নিজ দলৰ সাংগঠনিক ভেটি মজবুত কৰাৰ বাবে উঠি পৰি লাগিছে ৰাজনৈতিক দলসমূহ। সমান্তৰালভাৱে কংগ্ৰেছৰ দুৰ্গ হিচাপে পৰিচিত সৰুপথাৰ সমষ্টিত এইবাৰ বিজেপিয়ে আসন দখলৰ চেষ্টা অব্যাহত ৰাখিছে। আজি সৰুপথাৰ বিধানসভা সমষ্টিৰ বৰপথাৰ মণ্ডলৰ অন্তৰ্গত ৰতনপুৰ পঞ্চায়তৰ তামুলী গাঁৱত ভাৰতীয় জনতা পাৰ্টীৰ এক বিশাল যোগদান কাৰ্যসূচী অনুষ্ঠিত হয়। এই যোগদান কাৰ্যসূচীত সৰুপথাৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত তামুলী গাঁৱত শতাধিক লোকৰ বিজেপিত যোগদান হোৱা দেখা যায়। ইয়াৰ পিছৰটি খবৰ কাৰ্বি আংলং আৰক্ষীৰ তৎপৰতাত পুনৰ ড্ৰাগছ জব্দ। হয়, কাৰ্বি আংলং আৰক্ষীৰ তৎপৰতাত পুনৰ ড্ৰাগছ জব্দ কৰা হয়। বোকাজানৰ সতসতী আৰক্ষীৰ অভিযানত পুনৰ ড্ৰাগছ জব্দ কৰে। 47টা চাবোনৰ বাকচত উদ্ধাৰ প্ৰায় 600 গ্ৰামৰ ব্ৰাউন চুগাৰ। এক গোপন সূত্ৰৰ ভিত্তিত সতসতী কালিৰাম বস্তি টাটা ডিআই বাহন AS02 BC3754 নম্বৰৰ বাহনখনত উদ্ধাৰ কৰে ড্ৰাগছখিনি। লগতে NL 07R4988 নম্বৰৰ এখন বাইক জব্দ কৰে আৰক্ষীয়ে। পিছৰটি খবৰ ৰাজ্যৰ পৰিৱেশ খুবেই বেয়া। ভেকচিন নহ'লে বৃহৎ প্ৰত্যাহ্বান হ'ব। হয়, ৰাজ্যৰ পৰিৱেশ খুবেই বেয়া। এই মন্তব্য কৰে স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। আজি GMCHৰ কৰোনা আক্ৰান্ত ৰোগীসকলৰ স্বাস্থ্যৰ বুজ লয় মন্ত্ৰীগৰাকীয়ে। ICU কক্ষৰ লগতে কেইবাজনো কৰোনা ৰোগীৰ সৈতে বাৰ্তালাপ কৰে স্বাস্থ্যমন্ত্ৰী ডক্টৰ শৰ্মাই। সংবাদ মাধ্যমৰ আগত হিমন্ত বিশ্ব শৰ্মাই কয় যে GMCHত বেছিভাগ ৰোগী ICUতে আছে। 50 জন ৰোগী এতিয়াও GMCHৰ ছুপাৰ স্পেচিয়েলিটি হাস্পতালৰ সংকটজনক অৱস্থাত আছে। আজি GMCHত 8 জন ৰোগীৰ মৃত্যু হৈছে।
আজি শেষৰটি খবৰ ৰঙিয়াত বৰলীয়া নৈৰ সোঁতত উটি গ'ল 7 বছৰীয়া শিশু হয় এটি দুখবৰ ৰঙিয়াৰ ইউসুফ নগৰত অঘটন বৰলীয়া নৈৰ সোঁতত উটি গ'ল এটি 7 বছৰীয়া শিশু নৈত গা ধুই থকা অৱস্থাত নৈৰ সোঁতত উটি যোৱা শিশুটি ঢেকিয়াজুলিৰ আকসাৰা বেগম আলহীৰ ঘৰত আহি গা ধুবলৈ যোৱাৰ সময়তে সংঘটিত হয় এই ঘটনা আজি বাতৰি ইমানেই ধন্যবাদ।